Hi guys, welcome to our channel Asis Hajorika. কি খবৰ? বৰ্তমান আমাৰ ভালেই আপোনালোকৰ গৰম কেনেকুৱা পৰিছে? এই গৰমৰ মাজতে আজি আমাৰ খুৰা ঘৰত ভঙুৱা সকাম পাতিছে। ভঙুৱা সকাম মানে চাগৈ আমাৰ এইফালে এনেকৈ কয় আৰু আপোনালোকে কি বুলি কয় নাজানো। এই মাহত বিশেষকৈ মহাদেৱৰ মাহ বুলি কয়। গতিকে শিৱৰ ওচৰত বা মহাদেৱৰ ওচৰত আজি কেইজন ভকতক গোটাই ভাং এচিডিম খুৱাব, তাতে ময়ো অংশগ্ৰহণ কৰিম। ব'লকচোন যাওঁ কেনেদৰে আয়োজন কৰিছে। এজনী মোৰ খুৰী অকণমান এইফালে চাই দিয়ক। এইয়া খুৰীয়ে পায়স বনাই আছে। এয়া আজি মহাদেৱৰ ওচৰত দিব, প্ৰসাদ বুলিও ক'ব পাৰি। এয়া ভকতৰ কাৰণে আয়োজন কৰি আছে। লগতে জীয়েক নাতিনীয়েকে দেখিছেনে? গতিকে গৈ আছোঁ আমি যাম এতিয়া মন্দিৰলৈ। মন্দিৰত এইখিনি বস্তু এতিয়া আমি লৈ মেলি যাম। ভাইটি আহি আছে। বাকীখিনি আমি ভকতে আজি কেনেদৰে দিব বা প্ৰসাদ গ্ৰহণ কৰিব। এতিয়া আমি আহি মন্দিৰৰ সমীপত পালোহি। মহাদেৱৰ মন্দিৰত শিৱ মন্দিৰ আমাৰ গাঁৱৰ শিৱ মন্দিৰ সকলোৱে ঘূৰাই প্ৰসাদ চসাদ আগবঢ়াই আছে। এয়া বাপু কল এটা দেচোন, ধূপ জ্বলাব। এইয়া অগণন ভক্ত আমাৰ তাত আছে, দেখাই আছোগৈ। প্ৰসাদ যোগাৰ কৰি আছে। ধূপ বন্তি জ্বলাই আছে। হ'ল জ্বলিলে নেকি? বতাহ মাৰি আছে নহয়, ধুনীয়া বতাহ মাৰি আছে। জ্বলা দিছো দেই। কণমানিয়ে মহাদেৱক পূজা কৰি আছে সোনকালে ডাঙৰ হ'বলৈ। হৈছে এয়া আমাৰ মহাদেৱৰ ভক্তসকল যোগাৰ কৰি ৰাখিছে। এয়া মেইন মহাদেৱৰ প্ৰসাদ ইতিমধ্যে ৰেডি হৈছে। মেইন মহাদেৱৰ ভক্তসকল 4জন চুকত বহি আছে। নাহো বুলি ক'লে ন হ'ব দে, লখনীয়া আহি গ'লি ন। আমি ভকত সেৱাটো কৰি লওঁ। ভকত সেৱা কৰিব আগবাঢ়িছে। কৃপাৰ সাগৰ ভকতৰ আমাৰ ৰুণজুন কেনে গলা? ৰাইজৰ বান্ধতে কৰি আজি বোলো নহয় ভকতক পূজা অকণমান চাহ অকণ খুৱাই মোৰ মনৰ বস্তু গলাজনে জানি যিটো আশা কৰিছিলোঁ বহুদিন হৈ গ'ল। যিয়ে হওক আজি মনতে ভাৱ এটা কৰি, ল'ৰাও ভাৱ এটা আছিলে সি কোৱালে ময়ো ভাৱ কৰা আজিৰ দিনটো সোমবাৰ পাইছোঁ আৰু সোমবাৰ এটা নাপাওঁ খাওঁলে। তাকে আপোনালোকক গোটাই মেলি আনি ইয়াতে
ভাল বোলে নমো নমোনাৰায়ণ প্ৰসন্ন হৈ মায়ক নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি দিব কৰা পৰিত্ৰাণ দিব কৰা পৰিত্ৰাণ পেলাই এই বাবাৰ ধপাত চিলিম বহুত দিনতে মনতে আগভাগ কৰি থৈছিলে গৰু পোৱালিকেইটা শুনি সেই ধপাত চিলিমকে আমাৰ এই ভকতৰ ওচৰত আগবঢ়াই দিছে দিয়া থোৱাত অনেকখিনি সিদ্ধ হ'ব পাৰে সৰ্বসিদ্ধ নিষিদ্ধ কৰি আৰু তেওঁ যি মনত ভাৱ লৈ সেৱা ধৰিছে সম্পূৰ্ণ ফলকৈ গোবিন্দাই কৃপা কৰিব সেই প্ৰাৰ্থনা নাহৰ গ্ৰহণ কৰি আছে তোমাৰ নিম এই যে কেইটামান চিৰিজটো নহয় নেকি চিৰিজটো নহ'ব মাংস জ্বলাই দিছে কিয় এই অইন কাঠত ওলাব এই সাধাৰণ নাহৰ মাংস কুটা হ'ল নাহৰ বেয়া গুৰি ওলাই যাব কি লোহাৰ নহয় জানো দাখন ঘাট কৰিলে ধৰি ওলাই যাব অলপ কমৰ কাঠে হ'ব অঁ তুমি পথালিকে কাটিব নোৱাৰিবা কঁঠালকে নহয় আৰু গুৰি ওলাব নাহৰ প্ৰথম ভৈয়া হ'লে গুৰি ওলাব এতিয়া এইবিলাকে মাছ কাটিছে কি কৰিছে এনেকৈ থিয়ত কাটিছে কেনে ভাতটো বহিহে গৈছে গুৰি ওলোৱা নাই বাবুদা জ্বলাব নোৱাৰিলে আপুনি বাবাদা যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কমেণ্ট এটা শ্বেয়াৰ এটা কৰি আমাক আগবাঢ়ি সহায় কৰিব আৰু যথেষ্ট সময় আছে প্ৰসাদ বিতৰণ হ'বলৈ বাকী আছে ভকতে খাবলৈ বাকী আছে গতিকে বহুত দীঘলীয়া নকৰোঁ বুলি ভাবিলোঁ প্ৰসাদ গ্ৰহণ কৰোঁতেই আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ ভাল লাগিলে লাইক এটা কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত এটা বেল আইকনটো দবাই আমাক আগুৱাই যোৱাত সহায় কৰিব বাই বাই